লাকি গাৰ্ল কেনেকুৱা লাগিছে একদম আপুনিতো ভবা নাছিলেতো মই কৰিম বুলি মেডাম অ ছোৱালীজনীৰ মুখত দাস্তা মাৰিলে অ মাই গড वेलकम बैक टू माय यूट्यूब चैनल आवेग कैसे दोस्तों आज এটা নতুন ভিডিওলৈ আপোনালোকক স্বাগতম জনাইছো আগৰ ভিডিওত আপোনালোকে যেনেকৈ মন দি গৈছিলে এই ভিডিওটো এনেকৈ মন যাব আশা কৰিলো সো গাইস কালি ব্লগটো চাগে যোনে চাইছে গম পাব যোনে নাই চোৱা তো ডেসক্ৰিপচনত লিংকটো দি দিম সকলোৱে চাব মানে এখন শৰ্ট ফিল্ম কৰিবলৈ এটা চান্স পাইছো আমাৰ সকলোৰে নতুন কাম মানে যাৰ লগত মই কামটো আজি কৰিছো তো তেহেঁতৰ নতুন কাম চেনেলৰ নতুন কাহিনী চব মিলিব সেইটো আজি দেখুৱাইছো মানে বিহাইণ্ড দ্য সিন ভিডিঅ'ছ সো সেইটো ব্লগটো চাই দেখুৱাই কলগে তো গাইস ইয়াৰ শুটিং ক্যামেৰামেন আদিত্য দাদা হাঁহি এটা মাৰি দিয়া আমাৰ হিৰোইন আছে তিনজনীকে আৰু এইফালে হিৰো এটা প্ৰপ'জ কৰিব অ' মাই গড रातो सारी चारा पांगले गाड़ी रातो सारी चारा पांगले गाड़ी तिमीला सुनको चुरा बरुरी नहीं काली आहै बरुरी नहीं काली ঘামি গৈছা তুমি সেইটোৱে অ ছোৱালীজনীৰ মুখত দাস্তা মাৰিলে হাঁহি দিবা তো গাইছ আমাৰ শ্বুটিং পুৰা ধুনীয়াকৈ চলি আছে আৰু এজনী আমাৰ হিৰোইন এইবোলে চাই দিয়া নামটো কি তোমাৰ হা অ লাকি আৰু লাকি বাই এখনে ৰিংকি বাই কৰিছে মানে হেৰি এখন দি মেডাম আমাৰ কলেজত ধুনীয়া মেডামজনী ৰিংকি বা আমাৰ ৰিলছ শ্বুট হৈ আছে ইয়াৰ নামটো কি তোমাৰ নামটো কি কিৰণ কুৰ্মী আৰু তোমাৰ ঋতুৰাজ আৰু ইয়াৰ মিণ্টু এতিয়া নক থাকিব লাগিব ন পিছত আকৌ নেচাবই নহ'লে চ' মানে প্ৰত্যেকটো শ্বৰ্ট মই নেদেখাওঁ আকৌ পিছত আপোনালোকে শ্বৰ্টখন চাবলৈ মানে একো ইচ্ছা নকৰিব যদি দেখালে হা চ' এইফালে আমাৰ কেমেৰামেনে পূৰা ব্যস্ত আমাৰ ইয়াত কলেজৰ শ্বুট আছে মানে ক্লাছৰুমৰ ভিতৰত কি হয় ষ্টুডেণ্টৰ কিছুমান শ্বুট মেডাম ধুনীয়া মেডামজনী আৰু এজনে চাই আছে দৰ্শক মণ্ডলী এইফালে ষ্টুডেণ্ট বহি আছে ধুনীয়াকৈ কেমেৰামেন মেম ধুনীয়া লাগিছে গাইছ এতিয়া মানে মই এজন মানে যোনখন শ্বৰ্ট ফিল্ম বনাইছোঁ আমি চ' সেই যোনে উলিয়াইছে সেইজনক মই চিনাকি পাতিব লৈছোঁ এজনে অনুৰাগী চাব আপোনালোকে ভিডিঅ'টো ভাল যিমান পাওঁ ভাল হ'ব লাগে আৰু ভালেই হ'ব মানে চাব শ্বৰ্ট লওঁতে বহুত টাইম গুচি গ'ল তাকে এইবোৰ কৰি আছোঁ তাতে বেটেৰী মানে শেষ হৈ গ'ল শ্বৰ্ট লওঁতে তেনেকৈ একো নাই হ'ব দিয়া আৰু এইফালে আমাৰ সঞ্জীৱ আমাৰ ডাইৰেক্টৰ চাহাব কিবা হ'ব দিয়া আকৌ হাই গাইজ আমি শ্বৰ্ট ফিল্মখন আৰম্ভ কৰি আছোঁ এতিয়া শ্বুটিং কৰি আছোঁ গোটেইখিনি ইটা চিটা লৈ ধুনীয়াকৈ এতিয়া সেই কৈছোঁ মই তামোল এখন চুবাই লৈছোঁ হা মই এইটো মানে ফেভৰেট বস্তু মই খাওঁ সেইটো কাৰণে অলপ এতিয়া আজৰি পাইছোঁ আৰু মানে কি কেমেৰাৰ চাৰ্জটো শেষ হৈ থাকিলে সেইটো কাৰণে অলপ চাৰ্জত লগাইছোঁ যেতিয়া আহিব শ্বৰ্ট ফিল্মখন তেতিয়া সকলোৱে আশা থাকিম সকলোৱে সেইটোৱে এতিয়া সেইটোৱে আৰু চবে
বহুত কষ্ট কৰি গৈছোঁ আমি মানে চব মিলি এতিয়া কিমান আছে চব এইফালে ইমানবোৰ ল'ৰা আছে তাৰপিছত বাহিৰত আকৌ বাহিৰৰ ছোৱালীবোৰ কেনে গ'ল এই ছোৱালীবোৰ কিবা ৰিলচ বনাই আছে চব কিমান মানুহ আছোঁ এই ফিল্মখনতো অকলে চাব অকলে ছাপোৰ্টটো কৰিব সেইটোৱে চ' খালি ভিডিঅ'টো শেষলৈকে চাই থাকক तिमलाई हेर्दै रेलीमै बिताउला जीवन कालो केसमा रेलीमै बाँधेको रिबन तिमलाई हेर्दै रेलीमै बिताउला जीवन আমাৰ মানে যোনখন স্ক্ৰিপ্ট আছিলে সেই স্ক্ৰিপ্টখনৰ বাহিৰত এজনী মেডাম আহি গ'ল মানে স্ক্ৰিপ্টখন লিখাই নাছিলে মেডাম আছিলে বুলি কিন্তু মানে ছোৱালীজনী আহিলে তাইক মেডাম বনাই দিলে কি গৰাকী লাকি গাৰ্ল কেনেকুৱা লাগিছে একদম আপুনিতো ভবা নাছিলেতো মই কৰিম বুলি মেডাম বুলি হয় নাই আকৌ আপুনি নাই ভালে লাগিছে অঁ তেওঁৰ লগত কাম কৰি ভাল লাগিছে অঁ আৰু এওঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব অঁ চ' চাই থাকক খালি আৰু কেতিয়ালৈ আহে নাজানো মইতো এখন কৰিছোঁহে যোনে এডিটিং কৰিব আৰু যাৰ চেনেলত এৰিব মই সোনকালে আহিব 15 তাৰিখৰ আগত আহিব চাগে এহেঁতি কোৱা মতে তো গাইছ এতিয়া গিটাৰ লৈ পেলাই এটা শ্বৰ্ট আছে মই কেমেৰা নাই বা কেমেৰা আদিত্যই কৰি আছে झाला जोवन रेलीमै नगर अमिला শেষে হোৱা নাই चमेलीको तिलमाया बम्बई जाने चमेलीको तिलमाया बम्बई जाने আমাৰ একৰণী বাইদেউ দেই कहिले हाँसो শুনিয়ে নাছিলে आँसु पिरतीको আমাৰ ইয়াৰ ডাইৰেক্টৰ आहै বহুত ক্ষেত্ৰত আমাক সহায় কৰিছে লাল লাল कालो कौवा रेलीमै पिपा আমাৰ এইফালে কেমেৰামেন আমাৰ বাপুলি जय पारुना रेलीमै গান বজাব বাকী গান গাব জানিলেও মই গিটাৰ বজাব নাজানো আৰু আমাৰ আবেগৰ শ্বট লৈছে আৰু আমাৰ पल्टनको तो पगोला मरि जाने चोला पल्टनको तो पगोला मरि जाने चोला আৰু আমি এইফালে ৰেডি लगाउँ माया पिरिम बोली केमेरामेन ফুল কৰি আছে সেই কোনে পেলালে ফুল নহয় के होला काको ठेकी रेलीमै कालीको मगनी त्यसलाई भाष्यो रेलीमै जोवानै बिदा कालो त्यसमा रेलीमै बाँधेको तिमीलाई हेर्दै रेलीमै बिताउला जीवन ঠিক আছে তোমাৰ কাৰণে এটা মই স্পেচিয়েল গান গাম দেই কপাহী কোমলীয়া আজি যেন পুৰণীয়া বিচাৰি মৰমৰে এই বুকু ৰঙা নীলা ওঠৰে পৰশ কণ তোমাৰ দুই চাই ল'বলে চুমা 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 দিয়া না আমাৰ ইয়াৰ গুণ্ডাই মাৰি আছে আৰু মোৰ লগৰটো আজি যাবগৈ যেন লাগিছে হৈ গ'ল তাৰপিছত তাহত সেইটো চিন কাট খাব আকৌ মোৰ কেনেকুৱা মানে তুমি আকৌ চিন্তা কৰিবা এইটো মনতে ভাবিবা এনেকুৱা মোৰতো এইটো নহয় সিহঁতৰ কাৰণে কিবা তুমি সেইটো এক্সপ্ৰেছন দিবা গম পালোঁ দাদা প্লিজ হেল্প কৰক মাৰিছে মোৰ ফ্ৰেণ্ডক কোনে হয় নাজানো মই সেইচব কৰি থাকিব নাই তুমি উঠি দিয়া ষ্টাইলত সেইচব মই কৈ থাকিব নাই প্লিজ যাব দাদা যা। হেল্প এইবোৰ তহঁতৰ ভাল পাব সঁচা ভাল পোৱা নহয় এইবোৰ চব ফাল্টু ভাল পাই পেলাই দেখুৱাবলৈ আহিছ মোৰ লগত কি আছে গম পোৱা নাই তহঁতক মই বচাবলৈ যাম ভাল পোৱা এইচব চব ফাল্টু প্লিজ দাদা প্লিজ ভাল পোৱা এইচব চব ফাল্টু হয় দাদা প্লিজ প্লিজ দাদা প্লিজ বচোৱা প্লিজ প্লিজ দাদা বচোৱা হ'ব উঠ
হ'ব তেওঁলোকে খেলাই দিব তাই নহয় তুমি ইয়াত খেলাই ভৰি ধৰাটো লৈ ল'বা তুমি তাৰপৰা ইয়াত লৈ এতিয়া হেল্প কৰক আদিত্য আঁতৰি দিয়া প্লিজ দাদা বচুৱাক না প্লিজ মোৰ বয়ফ্ৰেণ্ডক মাৰি আছে প্লিজ দাদা বচুৱাক না প্লিজ তুমি উঠি দিয়া তাইক আঁতৰাই পঠিয়াই দিয়া তহঁতৰ এইবিলাক ভাল পোৱা চব মিছা আলপাই দেখাবলৈ আহিছে তহঁতক ভাল পোৱা এই কুকুৰটো সঁচা নহয় দে দে মোৰ লগত কি আছে গম পাবি জানো তহঁতে তুমি গুচি যোৱা তুমি গাড়ীখন ঢুকিয়াই পিনি বহি দিয়া এই লাষ্টৰ দালটো আকৌ বা কম আৰু ক'বলৈ নাই বেটেৰী চাৰ্জ নাই তুমি আকৌ বহোচোন